আচলতে কেবিনেটৰ উপৰিও মই যেতিয়া যোগদান কৰোঁ 99ৰ কথা, আৰু তেতিয়া তেওঁ অসমৰ প্ৰভাৰী আছিল বুজিছেনে। আৰু তেতিয়াৰ পৰা মানুহজনক লগ পাই আছোঁ। তেতিয়া তেওঁ মুখ্যমন্ত্ৰীও হোৱা নাই, গুজৰাটৰ মুখ্যমন্ত্ৰী, তেওঁ পাৰ্টিৰ দায়িত্বত আছিল, তেতিয়াই লগ পাইছিলোঁ। আৰু মই তেতিয়াও একেবাৰে ডেকা, সফল ডেকা, আৰু 25 বছৰমান বয়স, তেতিয়া লগ পাইছোঁ মানুহজনক। তাৰপিছত বিভিন্ন সময়ত লগ পাইছোঁ, পাওঁতে 14 চনত আকৌ পালোঁ। মই লোকসভাৰ সাংসদ হিচাপে গৈছোঁ, তেওঁ লোকসভাৰ সাংসদ হিচাপে তেওঁ আহিছে, আৰু তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছে। মন্ত্ৰী হোৱাৰ পিছত আমি কেইবাবাৰ লগ কৰিছোঁ। তাৰপিছত আকৌ মই 19ত মই মন্ত্ৰী হ'লোঁ, তেওঁৰ মন্ত্ৰীমণ্ডলত দায়িত্ব পালোঁ, আৰু তেনেকৈ লগ পাই থাকিলে কেতিয়াবা কেতিয়াবা কৈ থাকে স্বাস্থ্য ঠিকে আছে নাই, চায় বাগান কে লোক কেছে হে, এনেধৰণৰ কথাবিলাক কৈ থাকে। তো কেতিয়াবা এনেকৈ ৰৈ থাকিলে মোৰ কাষত কোনোবা যদি চিনাকি মানুহে কয়, যেতিয়া আহিলে তোকে মাতিব আৰু কিবা এটা কৈ থৈ যাব। তো ঠিক তেনেকৈ কেতিয়াবা কেতিয়াবা ধেমালি কৰি থাকে। আৰু আপুনি যদি ইলেকশ্যনত উজনি অসমত তেওঁ আহিছিল, মৰাণত যিখন আমাৰ পাৰ্টিৰ যিখন সভা হৈছিল, দেখিব যে তেওঁ দৌৰি আহি পিনে মোৰ হাতটো ধৰে আৰু তেওঁ ওপৰলৈ তুলি দিয়ে, অতুল বৰা আৰু মোৰ, আৰু মোক কৈ থৈ যায় স্পীড হে কি নাই বুলি ক'লে। তাৰপিছত মই হাই বুলি ক'লোঁ, স্পীড হে। তৰংগ গগৈ ডাঙৰীয়াক সুধিলে মোক কি স্পীডৰ কথা ক'লে, মোক ক'লে যে আমি যে ইলেকশ্যন কেম্পিং কৰিছোঁ সেইটো স্পীড আছে নাই। এই কথাত তেওঁ ক'লে, হাঁহি পিনে গুচি গ'ল, আৰু তেওঁ কাকো একো নক'লে। ঠিক তেনেকৈ কেইদিনমান আগতে তেওঁ এয়াৰপৰ্টত লগ পালোঁ, ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া মোৰ কাষত থিয় আছিল। ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া মোক কৈছে চা সি নামিছে এতিয়া ফ্লাইটৰ পৰা, তোক মাত লগাই থৈ যাব চাবি, সি জানে মানে। তাৰপিছত তেওঁ নামি আহি পিনে মোক কৈছে চাই কেছে আহে, মানে চাহ বাগানৰ মানুহবিলাক কেনেকুৱা আছে, এই কথাটো ক'লে আৰু হাঁহিলে আৰু গুচি গ'লগৈ। তো মোক ভুৱনেশ্বৰ কলিতা দেখ মই ক'লোঁ ন তোক মাতিম। তো ঠিক তেনেকৈ কেতিয়াবা কেতিয়াবা তেওঁ এনেকৈ কৈ থাকে। আৰু মই যিটো তেওঁৰ মন্ত্ৰীমণ্ডল আছিল, মই জুনিয়ৰ আছিলোঁ, সেইকাৰণে কেতিয়াবা মিটত থিয় হৈ থাকিলে পিছফালে থপথপাই পিনে গুচি যায় আৰু। তো তেনেকৈ লগ পাই থাকোঁ, আৰু নিশ্চয় সেই মৰমটোৱে লাগে আৰু কিনো জীৱনত। আৰু এতিয়া মই অসম চৰকাৰৰ মন্ত্ৰী হৈছোঁ, কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কেবিনেটত আছোঁ। আৰু নিশ্চয় তেওঁ এজন অভিজ্ঞ ব্যক্তি, আৰু তেওঁৰ মতে আমি কাম কৰিম আৰু অসমখনক আগুৱাই লৈ যাব লাগিব। নিশ্চয়ভাৱে ৰাজ্য